আজি দুপৰীয়া সাজত বনাবলৈ লৈছোঁ নৰসিংহ পাতেৰে মাছৰ ঝোল আৰু লগতে মছন্দৰী পাতো দিছোঁ গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান খুলুমবাই মানে সকলোকে নমস্কাৰ জনালোঁ আৰু আপোনালোকে খায়নে বাৰু মছন্দৰী পাত আৰু নৰসিংহ পাতৰ ঝোল এনেকুৱা টাইপৰ আমি কিন্তু এনেকৈ খাই খুবেই ভাল পাওঁ সেয়ে মাজে মাজে খাওঁ আৰু এয়া মছন্দৰী পাত ঘৰতে গজিছিলে কেইটামান আৰু বহুত আছিলে কিন্তু উঠাই দিছোঁ বাবে এয়া আকৌ নতুনকৈ গজিছে তো ইয়াৰে পৰা মই কিছুমান এনেকৈ বাছি বাছি লৈ মেলি উঠাইছোঁ তো তেনেকৈ বৰষুণ পৰি আছে বাবে অকণমান ঘাঁহ বন এনেকৈ গজিছে তো যিয়ে নহওক যিকেইটা আছিলে মই সেইকেইটা এনেকৈ উঠাই ল'লোঁ আৰু বেছিও নালাগে অকণমান হ'লে হৈ যাব তো এনেকৈ কৰি এনেকৈ উঠাই ল'লোঁ মানে বসন্তৰী পাতকেইটা তো আৰু এয়া মই ছাদতে ৰুইছিলোঁ নৰসিংহ পাত আৰু এই নৰসিংহজোপাও এতিয়া ভালকৈ পাত গজালি মেলিছে মানে বৰষুণ পৰি আছে যিহেতু কেইদিনমান আগতে কিন্তু একেবাৰে পাতেই নাছিলে গছডালত আৰু এনেও ছাদৰ ওপৰত থাকে যিহেতু খুবেই ৰ'দ পৰে আৰু তেনেকৈ সেইকাৰণে মানে ইমান এটা মানে গজালিও মেলা নাছিলে তো এতিয়া সেই বৰষুণ পৰাৰ বাবেহে পাতবোৰ বেছিকৈ হৈছে তো এয়া মই নৰসিংহ পাতো অকণমান ছিঙি আনিলোঁ আৰু তেনেকৈ নৰসিংহ পাত আৰু এয়া মছন্দৰী পাত এনেকৈ ধুনীয়াকৈ পাতখিনি উলিয়াই লৈছোঁ মই ঠাৰিৰ পৰা নৰসিংহ পাতখিনি আৰু এইখিনি মই ভালকৈ ধুই মেলি ল'ম আৰু ধুই মেলি লৈ উঠি এয়া মই মিক্সিত মানে পেষ্ট এটা বনাই ল'ম আৰু এনেও ৰাফলি পেষ্ট কৰিও বনাব পাৰি কিন্তু মই অকণমান মিহিকৈ পিচিম যিহেতু মানে মিক্সিতে দি দিছোঁ আৰু এনেও পটাত পিহি থাকিবলৈ কেতিয়াবা সময়ো কম হৈ যায় মানে খৰধৰকৈ বনাবলগীয়া হয় সেই গতিকে মানে মিক্সিটোৱে বেছিকৈ ইউজ হৈ যায় সকলোৰে নহয় জানো তো ইয়াতে মই দি দিম অকণমান নহৰু আৰু আদাও দি দিছোঁ অকণমান লগতে জলকীয়া এটা দি দিছোঁ বেছি দিয়া নাই কিয়নো ইয়াতে দিছোঁ গোটা গোলমৰিচ সেই গতিকে মই বেছি জ্বলা দিয়া নাই আৰু বেছি জ্বলা হ'লে খাবলৈ প্ৰব্লেম হৈ যায় মানে মোৰ শাহু আয়ো আছে যিহেতু বেছি জ্বলা খাব নোৱাৰে সেই গতিকে কম জ্বলাৰে বনাম তো এয়া পেষ্টখিনিও হৈ গ'ল ৰেডি ইয়াতে মই পেন এটা দি দিছোঁ এতিয়া অকণমান তেল দি দিছোঁ এনেই জাষ্ট পিঁয়াজখিনি ভাজি ল'বৰ বাবে তো তাতে আৰু এটা জলকীয়া দি দিলোঁ মই আচলতে জলকীয়া খাই ভালেই পাওঁ কিন্তু মানে অকল মোৰ কথা ভাবিলেইতো নহয় মানে ঘৰখনত মানে জলকীয়া নোখোৱা মানুহো আছে সেই গতিকে মানে মন গ'লেও কমাই দিব লগা হৈ যায় তো যিয়ে নহওক এয়া নৰসিংহ পাতৰ পেষ্টখিনিও আৰু মছন্দৰী পাতৰ পেষ্টখিনিও ইয়াতে মই দি দিলোঁ আৰু এনেকৈ দি মেলি এইখিনিও অকণমান সময় এনেকৈ ভাজি ল'ম মানে ইয়াৰ যিটো এটা কেঁচা গুণ থাকে সেই কেঁচা গুণখিনি যোৱালৈকে ভাজিলে তৰকাৰীখন খাবলৈ ভাল হয় তো এনেকৈ কৰি এয়া পানীখিনি যিখিনি মানে পেষ্টৰ পানী আছিলে মানে মছন্দৰী আৰু নৰসিংহ পাতৰ পৰা যিখিনি পানী ওলাইছিলে সেই পানীখিনি মই শুকুৱাই লৈছোঁ তেনেকৈ ভাজি তাৰপিছতে ইয়াতে দি দিছোঁ আকৌ পানী আৰু পানীখিনি অলপ বেছিকৈয়ে দিম কিয়নো যিহেতু ঝোল বনাম মাছৰ ঝোল তো সেই গতিকে পানী মই অলপ বেছিকৈয়ে দি দিছোঁ আৰু এনেকৈ পানী দি মেলি এইখিনি মই ভালকৈ ঢাকনি দি উতলিবলৈ দিম আৰু উতলাৰ পিছতে যেতিয়া বেছিকৈ উতলি আহিলে তেতিয়া ইয়াতে দি দিছোঁ মই শিঙি মাছখিনি ভাজি থোৱা শিঙি মাছখিনি তো এনেকৈ দি মেলি আকৌ ঢাকনি দি দিছোঁ আৰু ইয়াৰ পিছতে এয়া উতল আহিছে ভালকৈ প্ৰায় মাছখিনিতো সিজিয়ে গৈছে অলৰেডি হাফ ফ্ৰাই কৰা আছিলে তো তেনেকৈ কৰি এয়া মোৰ তৰকাৰীখনো হৈ গ'ল কমপ্লিট আৰু এনেকৈ মোৰ এয়া শিঙি মাছ মছন্দৰী পাতৰ ঝোল বনালোঁ আৰু এনেকুৱা ধৰণৰ ঝোল মাজে মাজে বনাই খালে এনেও খায়ো ভাল লাগে আৰু শৰীৰৰ কাৰণেও খুবেই উপকাৰী আৰু এয়া মই মোৰ থালখন ৰেডি কৰিবলৈ লৈছোঁ মানে আজি দুপৰীয়া সাজ আমাৰ এনেকৈ হ'ল আৰু তো এয়া ৰাইচ লৈছোঁ অকণমান তাৰপিছত ইয়াতে লৈছোঁ মই মূলা আৰু আলু ভাজি অকণমান তাৰপিছতে লৈছোঁ এয়া সৰু সৰুকৈ কাটি বেঙেনা ভাজিছিলোঁ তো এইখিনিও লৈ লৈছোঁ ইয়াতে তাৰপিছত ইয়াতে মিছা মাছ বনাইছিলোঁ অকণমান সেই মিছা মাছখিনিও লৈ ল'লোঁ তাৰপিছতে এইখিনি মই কচুথুৰ বনাইছিলোঁ তো এই কচুথুৰখিনিও ইয়াতে অকণমান লৈ লৈছোঁ তো তেনেকৈ লৈ ল'লোঁ তাৰপিছতে আকৌ নেক্সট মই এয়া মাছৰ যিটো জোল বনাইছিলোঁ সেই মাছৰ জোলখিনিও ইয়াতে ধুনীয়াকৈ লৈ লৈছোঁ তো এনেকৈ কৰি মোৰ আজি থালখন সুন্দৰকৈ সজাই ল'লোঁ আপোনালোকৰ যদি কেতিয়াবা সময় সুবিধা মিলে তেন্তে এনেকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে সঁচাকৈ কৈছোঁ খুবেই জুতি লগা আৰু খাই খুবেই ভাল পাব গতিকে আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে মোৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আগলৈ আৰু পুনৰ এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ' আনিবলৈ মই ট্ৰাই কৰিম গতিকে আজিলৈ আহিছোঁ বাই বাই